নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিম কেপচিকাম খেতি প্ৰথমৰ পৰা শেষলৈকে কেনেকৈ কৰিব লাগে আৰু কি কি পৰিচৰ্যা কৰিব লাগে তাৰ বিষয়ে আটাইখিনি আজি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব। তেতিয়াহ'লে আমি যেতিয়া ভিডিঅ' আপলোড কৰিম লগে লগে আপোনালোকে পাই যাব। আৰু এইটো চেনেলৰ যোগেদি আপোনালোকে বিভিন্ন ধৰণৰ খেতি বাতিৰ দিহা পৰামৰ্শ নিশ্চয় এইটো ভিডিঅ'ৰ যোগেদি পাই থাকিব। সেইকাৰণে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আমি আলোচনা কৰোঁ। কেপচিকাম খেতিৰ কাৰণে প্ৰথমতে মাটিটো চিলেকশ্যন কৰিব লাগে, তেনেকুৱা মাটি যে জৈৱিক পদাৰ্থ সাৰুৱা মাটি আৰু মানে যদি আপোনাৰ মানে বালিচহীয়া মাটি আছে তেতিয়াহ'লে আৰু বেছি ভাল থাকে। যদি আৰ্লি খেতি কৰিবলগীয়া আছে তেতিয়াহ'লে পানী ওলাই যোৱাৰ ব্যৱস্থা কৰি ৰাখিব লাগিব। আৰু যদি লেটকৈ কৰে তেতিয়াহ'লেও মানে যাতে বৰষুণ যদি বেছিকৈ আহে তেতিয়াহ'লেও পানীটো ওলাই যোৱাৰ ব্যৱস্থাটো আগতে ৰাখি ল'ব। তেতিয়াহ'লে আৰু তেনেকুৱা মাটি নিৰ্বাচন নকৰিব যোনটো খেতিত নেকি আপুনি আগতে বিলাহী খেতি হওক বা বেঙেনা খেতি হওক বা জলকীয়া খেতি হওক, সেইটো খেতি আপোনালোকে আগতে 1-2 বাৰ কৰিছে, সেইটো খেতি আপোনালোকে কেতিয়াও চিলেকশ্যন নকৰিব। কিয়নো এইটো আপোনাৰ মানে যোনটো উইল্ট বেমাৰটো সেইটো কিন্তু কেপচিকাম খেতিত মানে বেছিকৈ আহি থাকে। এটা খেতিত মানে মিনিমাম 1ৰ পৰা মানে 2বাৰলৈকে আমি এটা খেতি কৰিব পাৰি। যেনেকুৱা মই আগত এটা ভিডিঅ'ত কৈছিলোঁ তেনেকুৱাকৈ আপোনালোকে মাটিটো প্ৰথমতে নিৰ্বাচন কৰিব যে কোনটো মাটিৰ কাৰণে কেনেকুৱা মাটি উপযোগী হয়। তেনেকুৱা মাটি আপোনালোকে চিলেকশ্যন কৰিব। তাৰপিছত প্ৰথমতে আপোনালোকে কাল্টিভেটাৰৰ জৰিয়তে 3-4 বাৰকৈ মানে মাটিটো ভালকৈ উঠাই ল'ব। 1 ফুটমান তললৈকে মাটিটো ভালকৈ হাল মাৰি ল'ব। তেতিয়া ভালকৈ ৰ'দ লগাবলৈ মানে 3-4 দিন এৰি দিব। তেনেকুৱা মানে 1-2 দিনৰ মূৰে মূৰে হাল মাৰি থাকিব আৰু পিছত মানে 3-4 বাৰ ৰোটাভেটাৰ মাৰিব বা পাৱাৰ টিলাৰৰ জৰিয়তে আপোনালোকে মাটিটো চহাই ল'ব। মাটিটো মানে যেতিয়া মিহি হৈ যাব, লাষ্ট যেতিয়া অন্তিম যোনটো এই মাটি চহোৱাৰ সময় হয়, অন্তিম চহোৱাৰ সময়ত আপোনালোকে 1 বিঘা মাটিত 50 কেজিমান DAP সাৰ দিব আৰু 50 কেজি যোনটো আছে ছিংগল ছুপাৰ ফছফেট সেইটো দিব, 10 কেজিমান পটাছ দিব আৰু কেলছিয়াম 5 কেজি দিব আৰু মেগনেছিয়াম দিব 5 কেজি, ফুৰাটন দিব 5 কেজি আৰু বৰণ দিব 5 কেজি। আৰু যদি আপোনালোকৰ যোনটো আছে যোনটো ৰামচাইড কোম্পানীৰ এটা আছে মাইক্ৰ'ৰিজাল বায়ো ফাৰ্টিলাইজাৰ ৰাইজম SP নামৰ, সেইটো দিব আপোনালোকে। এইটো শিপাৰ কাৰণে বহুত ভাল। আৰু যোনটো মানে কৃষি চূণ যোনটো আছে সেইটো আপোনালোকে 5 কেজি দিব বিঘা প্ৰতি। আৰু এটা আছে আমাৰ কি নাম আছিলে, হুমিচেল জি বা হুমিগল জি বা চৰম জিয়াৰ তেনেকুৱা নামৰ এটা আছে। সেইটো বহুত ধুনীয়া, মানে উৎপাদনৰ যোনটো প্ৰডাকশ্যন হয় সেইটো মানে বেছিকৈ আহে সেইটো সাৰ দিলে। বা জোম যদি আপোনালোকে বিঘা প্ৰতি 2-3 কেজি দিব পাৰে। তেনেকুৱাকৈ সাৰটো আপোনালোকে লাষ্ট যেতিয়া মানে মাটিটো চহাব তেতিয়া আপোনালোকে সাৰবিলাক একেলগত মিক্সাৰ বনাই আপোনালোকে সিঁচাই একেলগে ছটিয়াই দিব মাটিত। ছটিয়াই দিয়াৰ পিছত আপোনালোকে আৰু এটা আছে যোনটো টাইকোডাৰ্মা বিৰিডি 1.5%, এইটো আপোনালোকে বিঘা প্ৰতি 2 কেজি দিব পাৰে। এইটো দিলে মাটিৰ যোনটো হেল্থ থাকে সেইটো বহুত ভাল থাকে। মাটিৰ হেল্থৰ কাৰণে বা মাটিৰ স্বাস্থ্যৰ কাৰণে মানে এইটো বেছি ভাল। সেইকাৰণে আপোনালোকে টাইকোডাৰ্মাটো দিব পাৰে আৰু ইমানখিনি দিব যথেষ্ট। আৰু তাৰপিছত আপোনালোকে 3-4জন লেবাৰৰ জৰিয়তে আপোনালোকে 1 বিঘা মাটি মানে 1 বিঘা মাটিত যদি আমি বেড বনাবলগীয়া হয় তেতিয়াহ'লে যোনটো এইটো বেড আছে এই বেডটো বনাবলগীয়া হ'লে 1 বিঘা মাটিৰ কাৰণে 4-5জন লেবাৰ লাগে। 4-5জন লেবাৰ আপোনালোকে লৈ এই ৰছীত এটা টানি ল'ব। এই আপোনাৰ যোনটো মাটিৰ দৈৰ্ঘ্য অনুযায়ী যিমান দীঘল হয় তেনেকুৱা এটা ৰছী টানি দিব। ৰছী টানি দিয়াৰ পিছত যাতে বেডবিলাক যাতে চিধা হয় সেইকাৰণে ৰছীটো টানি দিব। তাৰপিছত কোৰেৰে মাটিটো 2টা ছাইডৰ মাটিটো আৰু আন ছাইডে উঠাব, 2টা ছাইডতে উঠাই যাব আৰু মাজত এনেকুৱা নলা থাকিব। আৰু বেডটো থাকিব আমাৰ মিনিমাম 2 পৰা 2 ফিটেই যথেষ্ট কেপচিকামৰ ক্ষেত্ৰত। তো মাজত যোনটো নলা থাকে সেইটো আপোনালোকে 1 ফিট বা 1.5 ফিট ৰাখিব পাৰে। আপোনাৰ ইচ্ছা অনুসৰি সুবিধা মৰ্মে ৰাখিব এই নলাটো।
যেতিয়া মালচিংটো বিছাব তেতিয়া 3জন মানুহৰ প্ৰয়োজন হ'ব। এজনে মাটি যেতিয়া মানে গুড়ি দিব তেতিয়া মাটিটো দিয়াৰ পিছত 2জনে মানে টানি লৈ যাব, আৰু যেতিয়া মানে ৰদ থাকিব তেতিয়া বিছাব মালচিংটো। মালচিং বিচোৱাৰ সময়ত মানে আপোনাৰ মানে যেতিয়া ৰদ থাকিব তেতিয়া আপোনালোকে যদি মাটিৰ দৈৰ্ঘ্য থাকে যদি 50 ফুট, তেতিয়াহ'লে আপোনালোকে যদি 40 ফুট যদি এৰি আৰু 10 ফুট আপোনালোকে এনেই টানি নিব পাৰিব। সেইটো আপোনালোকে লক্ষ্য ৰাখিব। আৰু যদি ৰদ নহয় তেতিয়াহ'লে আপোনালোকে টানি নিব নোৱাৰিব, যেনেকুৱা আপোনালোকে ভিডিঅ'ৰ যোগেদি দেখিব পাৰিছে তেনেকুৱা। আৰু মাটিটো যেতিয়া মালচিংটো যেতিয়া আপোনালোকে বিছাই দিয়াৰ পিছত এটা হালকা মানে আপোনালোকে এবাৰ পানী দিব, যাতে তেনেকুৱা মাটিটো যাতে তিতি নাযায়। নৰ্মেল চিষ্টেমত এবাৰ পানী দিব। পানী দিয়াৰ পিছত আপোনালোকে হোল কৰিব। হোল কৰাৰ পিছত আপোনালোকে এটা হোলৰ পৰা আন এটা হোল মানে এটা পুলিৰ পৰা আন এটা পুলিৰ দূৰত্ব ৰাখিব আপোনালোকে 18 ইঞ্চিলৈকে ৰাখিব পাৰে, ইয়াতকৈ বেছি নাৰাখিব কেপচিকামৰ ক্ষেত্ৰত। আৰু পুলিবিলাক প্লান্টেশ্যন কৰাৰ পিছত আপোনালোকে যোনটো ট্ৰাইকোডাৰ্মা আছে আৰু হুমিক এচিড যোনটো আছে এইটো আপোনালোকে গুড়িত ডেঞ্চিং কৰি দিব। তেতিয়াহ'লে আপোনাৰ হেৰি নাহিব, কালাৰত এটা বেমাৰ আছে সেইটো নাহিব, বা শিপাটো সোনকালে আহিব হুমিক এচিডত দিয়াৰ কাৰণে। সেইকাৰণে আপোনালোকে এই দুটা একেলগে গুড়িত ডেঞ্চিং কৰিব। ডেঞ্চিং কৰাৰ পিছত আপোনালোকে 3-4 দিন পিছত চাব পাৰিব যে পুলিবিলাক চিধা হৈ গৈছে। চিধা হোৱাৰ পিছত আপোনালোকে যোনটো আছে সিক্সাৰ ফাংগিচাইড এটা আছে সেইটো আপোনালোকে স্প্ৰে কৰিব, আৰু যোনটো আছে বায়াৰ কোম্পানীৰ জাম্প আৰু এডমিয়াৰ এই দুটা প্লাছ কৰি একেলগত স্প্ৰে কৰিব। স্প্ৰে কৰাৰ মিনিমাম আৰু এসপ্তাহ পিছত আপোনালোকে যোনটো মিৰাডৰ আছে সেইটো স্প্ৰে কৰিব, বা নাগাৰ্জুনা কোম্পানীৰ যোনটো ইণ্ডেক্স আছে সেইটো আপোনালোকে স্প্ৰে কৰিব পাৰে। তেনেকুৱা এসপ্তাহ মূৰে আপোনালোকে ফাংগিচাইড আৰু ইনচেক্টিচাইডটো স্প্ৰে কৰি থাকিব। যেতিয়া আপোনাৰ গছৰ যোনটো বয়স থাকিব 1 পৰা 1.5 মাহ, তেতিয়া আপোনালোকে ফাংগিচাইডটো চেঞ্জ কৰিব। তেতিয়া আপোনালোকে এমিষ্টাৰটো স্প্ৰে কৰিব পাৰে, বা কাষ্টৰিয়া স্প্ৰে কৰিব পাৰে, বা ফিলিক্স সুপাৰ স্প্ৰে কৰিব পাৰে। তেনেকুৱা মানে ব্ৰাণ্ডেড কোম্পানীৰ ফাংগিচাইডখিনি আপোনালোকে স্প্ৰে কৰিব। আৰু যেতিয়া মানে গছৰ মানে বয়সটো 1 মাহৰ পৰা 1.5 মাহ হৈ যাব, তেতিয়া গছটো ডাঙৰ হ'ব। তেতিয়া আপোনালোকে গছত এটাকৈ প্ৰতিটা গছতে মানে খুঁটিৰ প্ৰয়োজন হ'ব। খুঁটিটো তেনেকুৱা ডাঙৰ নালাগে, এটা খুঁটি আপোনালোকে চাব পাৰি, এইটো চাই লওক 24 পৰা মানে 25 ইঞ্চিলৈকে হ'লেই হ'ল, ইমানখিনি যথেষ্ট। কিয়নো কেপচিকামৰ ক্ষেত্ৰত মানে কেপচিকাম গছটো তেনেকুৱা ডাঙৰ নহয়, সেইকাৰণে এই খুঁটিবিলাক মানে সৰু দিলেই মানে যথেষ্ট। সেইকাৰণে আপোনালোকে খুঁটিৰ ব্যৱস্থা কৰিব, নহ'লে যেতিয়া গছত ফল লাগিব তেতিয়া গছটো এনেই ভাঙি যাব বা পৰি যাব। আৰু নহ'লে যেতিয়া পানী দিয়াৰ পিছত গছটো কিন্তু এনেই মাটিত পৰি যাব। সেইকাৰণে আপোনালোকে খুঁটিটো দিব। আৰু আপোনাৰ যেতিয়া মানে 50 দিন হয় তেতিয়া আমি মানে কেপচিকাম হাৰ্ভেষ্টিং কৰিব পৰা যায়। আৰু তেনেকুৱা ধৰি লওক মিনিমাম আপোনালোকে 5-6 বাৰ যেতিয়া হাৰ্ভেষ্টিং কৰিব তেতিয়া আকৌ নলাত সাৰ প্ৰয়োগ কৰিব লাগিব। সাৰ প্ৰয়োগ কৰাৰ পিছত আকৌ ফল আহিব, তেতিয়া আকৌ 4-5 বাৰকৈ হাৰ্ভেষ্টিং কৰিব পাৰিব। তেনেকুৱাকৈ কেপচিকাম খেতি 3 পৰা 4 মাহ ৰাখিব পৰা যায়। আৰু কেপচিকাম খেতি কৰি আমি এটা ভাল এটা উৎপাদনৰ পাব পাৰি, বা ভাল এটা মুনাফা কেপচিকাম খেতি কৰি পোৱাৰ এটা সম্ভৱ থাকে। বিভিন্ন খেতিৰ পৰা কেপচিকাম খেতি এটা লাভজনক খেতি, আপোনালোকে নিশ্চয় কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আমাৰ ভিডিঅ'টোত এটা লাইক কৰিব। ধন্যবাদ।